জোনবাই ভালপোৱা ল'ৰাজন পোহৰৰ সন্ধানত, কত আশাৰ আবিৰত, কত সপোন বিচাৰি কৰিছিলোঁ যে আপোন মোৰ জোনবাই ভালপোৱা দাদাজন। আপোন পাহৰা হৈ বুটলি লৈছিলোঁ জীৱনৰ নানান সমীকৰণ, কিন্তু নাজানো কিয় ক'ত কেনেকৈ হঠাৎ হেৰাই গ'ল তেওঁ আজি মোৰ কাষৰ পৰা, নিখোজ হৈ পৰিল মোৰ আবেষ্টনীৰ পৰা। ক'ত বা ব্যস্ত আজিকালি, খবৰ বাতৰি দিবলৈকে নাই যে কোনো আহৰি। হয়, কাকনো সুধিম তেওঁৰ কথা, এই বতাহ, এই আকাশ নে এই পানীৰ নিজৰা? আছে বা ক'ত তেওঁৰ ঠিকনা, লয় বা ক'ত জিৰণি তেওঁ, গায় বা ক'ত বিষাদৰ গান? নহয়, এইবোৰত নাই তেওঁৰ বসতি। তেওঁ যে জোনবাইৰ একান্ত প্ৰেমিক আৰু প্ৰহৰী, গতিকে তেওঁক বিচাৰি ময়ো যাব লাগিব জোনবাইৰ দেশলৈ বুলি, কৰিব লাগিব চলাত তেওঁৰ বাৰ্তা বিচাৰি। চোৱা জোনবাই, মই তোমাৰ ওচৰলৈ আহি আছোঁ, তুমিয়ে দিবা সন্ধান মোক মোৰ জোনবাই ভালপোৱা দাদাৰ নিধান। কৰিবাহি আলিংগন, পুনৰাই দিবা জীৱনৰ মোৰ মধুক্ষণ। পিছে জোনবাইৰ দেশলৈ যোৱা বাটটিনো কোন দেশে? পূব, পশ্চিম, উত্তৰ নে দক্ষিণ? বায়ু, অগ্নি, ঈশান নে নৈঋত, নে ঊৰ্ধ নে অধ? ক'ত বাৰু পাওঁ মই উমান? দহো দিশৰ বতৰা বাৰু কোনে দিব? কথাষাৰ ভাবিছিলোঁহে মাথো, থৰক বৰককৈ শীতল মৃদু মলয়া ছাতিয়ে গা মন হাত পেলাই গ'ল মোৰ, লৈ গ'ল মোৰ মন শৈশৱলৈ। সাৰ পাই উঠিল কণমানি ল'ৰাটো, মোৰ মনৰ মাজত লুকাই থকা তাৰ কোমলীয়া আৱেগবোৰ। ময়ো যে হলো মন্ত্ৰমুগ্ধ, কৰিলোঁ মলয়াক এটি কঠিন প্ৰশ্ন। জোনবাইৰ দেশলৈ যোৱা বাটটি পোৱানে বাৰু তুমি চিনি? মোৰ যে আপোনজনক বিচাৰি যাবলগীয়া আছে তালৈ, সকলো বাধা বিঘিনি জিনি। মলয়াই প্ৰথমে মোলৈ থৰ লাগি চালে, তাই হয়তো আচৰিতেই হৈছে। তাইকো যে কোনোবাই প্ৰশ্ন কৰিব পাৰে, তাইৰ যেন অহংকাৰত কোনোবাই কুঠাৰঘাত সানিলে। তথাপি একো নকৈ তাই মাথো ইংগিত দিলে, মোৰ পিছে পিছে আহা সোণাকণ, পিছে সাৱধান, দিশভ্ৰষ্ট যে নহবা। ময়ো মন খুলি আগুৱালোঁ, উমলি জামলি মলয়াৰ সতে উৰি গ'লোঁ দিক বিদিক নেওচি। দেখিলোহি সন্মুখত অশান্ত সাগৰ, যাৰ উৰ্মিৰ চুম্বনে কৰিলেহি মোৰ গাত মন্থৰ। ইয়াৰ পৰা সাগৰ ককাইক সুধি ল'বা তোমাৰ বাট, মোৰ যে আছে আৰু কত কাজ। মলয়াই এই বুলি বিদায় মাগিলে, তাইৰ গৌৰৱী সত্তাই আভূষণ তৰিলে। সাগৰৰ ঢৌবোৰে পিছে মোক নেৰিলে, কৰি মোক জুৰুলা জুবুৰি, সাগৰৰ ঢৌৱে যেন নিদিয়ে মোৰ বাট এৰি। ময়ো পিছে শিল পৰা কপৌ হ'ব নোখোজো, সাহসেৰে সাগৰক মাত লগালোঁ, সাগৰ ককাই, সাগৰ ককাই, জোনবাইৰ দেশলৈ নিবা নেকি মোক? আছে যে মোৰ আপোন দাদা তাত, কোনোবাই মোক নিবলৈ দিব নেকি নিজৰ সহায়ৰ হাত? সাগৰৰ অশান্ত ঢৌবোৰ এতিয়া শান্ত হৈ পৰিল, আৰু হঠাৎ সাগৰৰ ঢৌ আঁতৰি সাগৰ তীৰৰ বালিৰাশি শুকান হৈ পৰিল। এইবেলি মই সাগৰক কিবা কম ভাবিলোঁ, কিন্তু সাগৰ যে তাত আৰু নাই। হাতৰ মুঠিত শুকান মৰুভূমিহে পালোঁ। কি কৰোঁ মই এতিয়া? ক'ৰ পৰা পাম বাৰু জোনবাইৰ দেশৰ ঠিকনা? মৰুভূমিত বহুপৰ ঘূৰি ফুৰিলোঁ, ক'তো যে একো জীৱনৰ চিন মুকাম নাপালোঁ। হঠাৎ দূৰৈত দেখিলোঁ এটি পাহাৰৰ টিলা, যাৰ পোহৰৰ চিকমিকনি যে চকুত চাট মৰা। যদিও জানিলোঁ এয়া মৰিচিকা, তাইৰ ওচৰলৈ মই গ'লোঁ, পোহৰৰ ঠাইত গছ এজোপাহে দেখা পালোঁ। উপায় নাপাই এইবাৰ গছকে মাত লগালোঁ, গছ দাদা, জোনবাইৰ দেশলৈ যোৱা বাটটি জানা যদি কোৱা। গছৰ যে একো নলৰিল গা মোৰ কথাত, অটল হৈ মাথো থিয় হৈ থাকিল তেওঁৰ ধৈৰ্য্য। কিবা উত্তৰ পাম নে নাই
জনাৰো যে নাই একো দিহা। তেনেতে গছৰ ওপৰৰ পৰা মাতি লৈ দেখিলোঁ এটি পাত সৰা। সৰাপাতৰ শিৰাতেই কিজানি আছে গছে মোলৈ লিখা দাদাৰ বতৰা। মন মোৰ উগুল থুগুল। সৰাপাত বুটলিবলৈ যে মেলিলোঁ দুহাত, কিন্তু এয়া কি? সৰাপাতখিলা দেখোন উৰিবলৈ ধৰিছে, অথচ মৰুভূমিত বতাহেই যেন নবলিছে। নাজানো কি যে মায়া এইবোৰ। জোনবাৰী দেশলৈ যাব পাৰিম নে নাই ভাবি কৰিলোঁ মনত চিৎকাৰ। বেদনাবোৰৰ যে বুকুত হাহাকাৰ। দুচকু মুদি জোনবাইকেই মাতিলোঁ, তোমাৰ দেশলৈ যাবলৈ বাটটি তুমিয়ে দেখাবা বুলি হাত জোৰিলোঁ। তেনেতে শুনিলোঁ এটি সুহুৰিৰ মাত। দুচকু মেলি দেখিলোঁ ধুনীয়া পাখি লগা শুভ্ৰ অশ্ব এটি উৰি আহিল তৎক্ষণাত। ৰৈ আছে মোলৈ চাই কিবা প্ৰতীক্ষাত। ধুনীয়া অশ্বটোৰ শুভ্ৰ পাখিবোৰ জিলমিল, গাৰ বৰণ উজ্জ্বল বগা, মুখ আৰু চাৰি ঠেঙো মসৃণ। ডেউকা মেলি অশ্বই মোক দেখালে অনন্য ৰূপ। সৌন্দৰ্য পান কৰি মই যে হলোঁ আপ্লুত বিভোৰ। তাৰ পাছত সম্বিত ঘূৰাই পালোঁ। পাখি লগা অশ্বক তপৰাই সুধিলোঁ, জোনবাৰীৰ দেশলৈ মোক লৈ যাবা নেকি উৰি? চিনি পোৱানে মোৰ দাদাক? তাত থাকে সদায় ঘূৰি। কি যে আচৰিত লাগিল। অশ্ব আহি মোৰ কাষতে বহিল। ডেউকা মেলি মোক দিলে ইংগিত আৰু তাৰ পিঠিত বহাবলৈ ৰৈ দিলে এক বিশেষ ভংগীত। যেন মোৰ একান্ত সংগী, যুগ যুগান্তৰৰ এক যাদুকৰী মায়াসনা শুভ্ৰ পাখি লগা অনন্য সুন্দৰ অশ্বৰজা। অৱশেষত দহোদিশ পাৰ হৈ 7 সাগৰ 13 নদী পাৰ হৈ ধৰাৰ বুকুৰ পৰা ওলাই গৈ উৰন্ত অশ্বই লৈ গ'ল মোক দূৰণিৰ জোনবাইৰ অচিন দেশলৈ। মোক নমাই দিলে জোনবাইৰ নীল ৰঙী নদী এখনৰ পাৰত, আৰু তাৰ পাছত মোলৈ মিচিকীয়া হাঁহি এটিৰে যেন উৰি গৈ অদৃশ্য হৈ পৰিলগৈ সিপাৰত। আকৌ লগ পাম মোৰ ৰস্বৰাজ, মোৰ যাদুকৰী সংগী। তাৰ ৰূপ আকৌ এবাৰ হেঁপাহ পলুৱাই চালোঁ। এনেতে কোনোবাই মোক মাত মতা যেন পালোঁ। হেৰা অবোধ বালক, কোন তুমি বিদেশী? কি কৰিছাহি আমাৰ ৰাজ্যত আহি? মোৰ চকু থৰ লাগি ৰ'ল। মোলৈ চাই চাই সিহঁতে চকুকেইটা যে তেঘেলিয়াই কি কথানো সুধিছে শুনোচোন মাছ দুটাই। সিহঁতৰ বাকলিবোৰ সোণোৱালী, চকু ডাঙৰ আৰু মুখবোৰ ৰূপোৱালী। ময়ো পিছে ভয় নকৰিলোঁ, সাহসেৰে উত্তৰ দিলোঁ, মই আহিছোঁ পৃথিৱীৰ পৰা জোনবাইৰ দেশলৈ বুলি। জোনবাই ভাল পোৱা মোৰ দাদাজনক উভতাই আনিম বুলি। মোৰ কথাত মাছ দুটিয়ে মনে মনে কিবা ভাবিলে। তাৰপিছত জোনবাইৰ নৈত সাঁতুৰি নোহোৱা হৈ পৰিল। তাৰ অলপ পিছত কি ভয়াৱহ ৰূপ দেখিলোঁ। এডাল ফিচফিচীয়া অজগৰ সাপ সন্মুখতে দেখি চক খাই উঠিলোঁ। সাপডালে মোলৈ চাই হাঁহিলে, একেটাই প্ৰশ্ন মোক কৰিলে। ময়ো দিছোঁ অবিকল সমিধান, ক'ত আছে মোৰ দাদা, দিয়া মোক সন্ধান। অজগৰক দেখিও যে ভয় হ'ল মোৰ অন্তৰ্ধান। পাৰিলে নিজকেই দিম 100 বাৰ বলিদান। এনেদৰে এটাৰ পিছত এটা আহিছে গৈছে। ঘৰিয়াল কেঁকুৰা হৰিণৰ পাছত বাঘেও মোক প্ৰশ্ন কৰি খঙত গৰজিছে। পখিলা ফৰিং আৰু ৰাজহাঁহজনীও চকুত পৰিছে। সকলোকে একেটাই উত্তৰ দি দি হলোঁ যে মই ভাগৰুৱা। জোনবাইৰ বুকুত শুই পৰিলোঁ, আজি যে মই নিথৰুৱা। দূৰৈত দেখিছোঁ কোনোবা মানৱৰূপী অৱয়ব এটি উৰি উৰি আহিছে। জানোচা মোৰ প্ৰশ্নৰ সমিধান তেওঁৱেই লৈ আহিছে। তেওঁ আহি যেতিয়া একেটাই প্ৰশ্ন কৰিছে, ময়ো দিছোঁ একেটাই উত্তৰ একেধৰণে। মই আহিছোঁ পৃথিৱীৰ পৰা জোনবাইৰ দেশলৈ বুলি। জোনবাই ভাল পোৱা মোৰ দাদাজন উভতাই আনিম বুলি। এইবাৰ মানৱৰূপী অৱয়ব মোৰ চকুত ধৰা দিছে। এয়া যে স্বয়ং জোনবাইৰ ৰাণী মোৰ সন্মুখত পোহৰ হৈ প্ৰকট হৈছে। ৰাণীয়ে থলে মোৰ মূৰত আলফুলকৈ হাত, লগতে দিলে মোক কৰিব এক পানীয় পান। মোৰ মন মগজুত শক্তি ঘূৰি আহিল। জোনবাইৰ ৰাণীক কাষত পাই সঁচাকৈ জীৱন ধন্য হৈ পৰিল। তাৰ পিছত ৰাণীয়ে মোক ক'লে,
হে ৰাওবোধ বালক, তুমি বিচাৰি অহা জোনবাই ভাল পোৱা তোমাৰ দাদা মোৰ দেশত তুমি তেওঁ ঘৰ এটিত বাস কৰা পাবা। মই দিম তেওঁৰ সন্ধান, তোমাক লৈ যাম, দিম তোমাক তোমাৰ প্ৰাপ্য নিদান। কিন্তু তেওঁ যে আছে আনন্দত, ভাল লগা নতুন বন্ধুৰ মাজত নিত্যানন্দত। তোমাৰ ভাতৃসুলভ ভালপোৱাবোৰ আজি বিচলিত, পাহৰি তেওঁ নতুনৰ প্ৰেমত সন্মোহিত। তুমি বাৰু ভাবানে তেওঁ তোমাক আজিও ভাল পায় বুলি অনন্ত? জোনবাই ৰাণীয়ে মোলৈ যেন কৰিলে কঠিন প্ৰশ্ন। আবেগৰ খেলখনত কিয় জানো বাৰে বাৰে হৈ ৰওঁ মই পৰাস্ত। হয়, এতিয়া যে নাই তেওঁৰ মোলৈ অলপো সময়। আছে অভিমান, কিন্তু মৰমটো আছে মোলৈ তেওঁৰ তামাম। মই মাথো মোৰ দুপিয়ালো, জোনবাই ৰাণীয়ে মোৰ পিঠিত লিৰিকি কৰিলে মোক গতিশীল। মুহূৰ্ততে জোনবাইৰ দেশৰ নৈৰ পৰা আঁতৰি মই বিচাৰি পালোঁ জোনবাই দেশত মোৰ দাদা থকা ঘৰৰ বাতৰি। ডাৱৰেৰে আৱৰা ঘৰৰ চাৰিবেৰ, দৰজা খিৰিকী তৰাৰে সজা, ওপৰত নাই চালি, মাথো আকাশৰ ঘন নীলা, আৰু বেৰৰ মাজে মাজে ময়ৰা চৰাইৰ অগণন পাখিৰ ফোঁৱৰা। যোৱা, এইটোৱেই তোমাৰ দাদা থকা ঘৰ, জোনবাই ৰাণীয়ে মোক সকীয়াই দিলে। মই মাথো এখোজ দুখোজকৈ আগবাঢ়ি গ'লোঁ ঘৰটিৰ পিনে। দুৱাৰ মুখত ৰৈ চাই ৰ'লোঁ এপলক ভিতৰৰ পিনে। মোৰ দাদা আছে নিদ্ৰাত গভীৰ শান্তিৰ কোলাত, কিন্তু এয়া কি, তেওঁ নহয় অকলশৰীয়া। তেওঁৰ লগত দেখোন সংগৰ সংখ্যা নহয় তাকৰীয়া। তুমিয়ে নহয়নে মোৰ জোনবাই ভাল পোৱা সেই দাদাজন, যাৰ বাবে আহিলোঁ মই ধৰাৰ পৰা তোমাক উভতাই লৈ যাবলৈ। যাবানে তুমি দাদা মোৰ লগত পুনৰ মৰমৰ ৰেণাজৰীত বান্ধ খাবলৈ? মোৰ মাত শুনি তেওঁ চক খাই উঠিল, মোক কাষত দেখি উচুপি উঠিল। সঁচাকে ভবা নাছিলোঁ তেওঁ পাহৰিলে বুলি মোৰ কথা। তেওঁৰ চকুলোৱে কৈ গৈছে বহু অব্যক্ত ব্যথা। বোলা দাদা, আমি উভতি যাওঁগৈ, এইবুলি দাদাৰ হাতত ধৰিলোঁ মই। তেওঁক যে হেৰুৱাৰ ভুল আৰু কৰিব নোৱাৰোঁ মই। আজি মই সুখী, আজি মই শান্ত। হেৰাই পালোঁ মোৰ জোনবাই ভাল পোৱা দাদাজন, বিচাৰি পালোঁ মোৰ জোনবাই ভাল পোৱা ল'ৰাজন। ৰ'বাচোন, ক'ত যোৱা তুমি? হঠাৎ কাৰোবাৰ কৰ্কশ মাত, যেন বিভেদ কৰিব খুজিছে মোক মোৰ দাদাৰ পৰা। ইয়াত দিছে মোক আঘাত। চাওঁ, এৰি দিয়াচোন বুলি তেওঁ মোহাৰি পেলাইছে মোৰ কণমানি কোমলীয়া হাত। কিন্তু ময়ো কৰিম সংঘাত, ময়ো যে এৰিব খোজা নাই আজি দাদাক। ইমান কষ্টৰ ফল অবাবতে কিয় যাব দিম পথলে আনক। কিন্তু সাৰ পাই উঠিলোঁ মই। ঘৰ্মক্ত আৰু ভাগৰুৱা শৰীৰ তথা আবেগেৰে হেৰুৱাজনক বিচাৰি পোৱাটো নহয় যে ইমান সহজ। কথাষাৰ কিয় বাৰু পাহৰোঁ বাৰে বাৰে। হেতেলিৰ একোণত উচুপি পাৰ কৰোঁ মই সময় নিস্তব্ধতাৰ সৈতে। হাজাৰ চেষ্টা কৰিলেও যে আৰু নেপাওঁ ঘূৰাই মোৰ জোনবাই ভাল পোৱা দাদাজন। আবেগে বিচাৰিলেও বিবেকে যে নিদিয়ে কৰিব আপোন মোক সেই পুৰণি জোনবাই ভাল পোৱা ল'ৰাজন। ধন্যবাদ।